নমস্কাৰ, মই সুৰজিত চেত্ৰী কাৰ্বি আংলং টাইমছৰ সকলো দৰ্শকলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ ডিফু 5 মাইলৰ ISBT ইণ্টাৰষ্টেট বাছ টাৰ্মিনেল। ইয়াত বৰ্তমান আজি তাৰিখত গোটেই সকলো ভাৰতবৰ্ষত আজি MP ইলেকশ্যনৰ কাউণ্টিং ইয়াতে কিবা আৰম্ভ কৰা হৈ গৈছে। সেই কাউণ্টিঙৰ বিষয়ে আমি কিছু জানিবলৈ আমি ইয়াত আহি উপস্থিত হৈছোঁ। বৰ্তমান আহি পেলাই মোৰ হাতত উপস্থিত হৈছে ৰাউণ্ড নম্বৰ 4 ডিফু STLAC কনষ্টিটুৱেঞ্চিৰ ফলাফল। সেয়া তাকে মই আপোনালোকৰ আগত গাবলৈ মই চেষ্টা কৰিম। অমৰ সিং টিছৰ বৰ্তমান পাইছে ৰাউণ্ড নম্বৰ 4ত 2472। জয়ৰাম ইংলাঙে বৰ্তমান পাইছে 1225। জটছন বে 234। জন বাৰ্নাৰ্ড চাংমা 185। জে কাথাৰ 3413 আৰু নটা মানে নান অফ দ্য এবভ হৈছে 192। লগতে এই 4খন ৰাউণ্ডৰ মিলাই পেলাই সকলো যিটো ফলাফল হৈছে টোটেলটো হৈছে অমৰ সিং টিছৰ 19943। লগতে জয়ৰাম ইংলাঙে পাইছে 4398। লগতে জটছন বেৰ হৈছে 699। জন বাৰ্নাৰ্ড চাংমা হৈছে 854। জে কাথাৰ হৈছে 15627 আৰু নটা হৈছে 1239। এই সকলো আমি গোটেই ফলাফল আমি দি থাকিবলৈ চেষ্টা কৰিম। চাই থাকক কাৰ্বি আংলং টাইমছ।